স্বাগতম জনাইছোঁ মোৰ আন এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক দেখাম দুৰ্গা পূজাৰ কিছু মুহূৰ্ত। মই আজি ক'ত ক'ত যাম, কি কি কৰিম আপোনালোকক অলপ দেখুৱাম। আৰু বৰ্তমান মই উপস্থিত আছোঁ তিনিচুকীয়াৰ অসমীয়া পূজা মন্দিৰ। আৰু ইয়াৰ আশে পাশে খুব ধুনীয়া চিনেৰিও আছে, মই আপোনালোকক অলপ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বৰ্তমান মই ইয়াত সেৱা কৰিবলৈ আহিছোঁ, কিয়নো এইবাৰ আনদিনা বহুত মানুহ থাকে ইয়াত, কিন্তু এইবাৰ কৰোণা মহামাৰীৰ বাবে ইয়াত সমাগমটো খুব কম দেখা গৈছে। তথাপিও মই যিহেতু ওলাই আহিছোঁ, সেইকাৰণে এটা সৰুকৈ ভিডিঅ' কৰিলোঁ আৰু আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। ঠিক আছে, ভিডিঅ'টো আমি চাই থাকোঁ। একেবাৰে খালী, আপোনালোকে দেখিছেই, চবফালে খালী হৈ আছে একদম। আৰু এইবাৰ ইয়াত মূৰ্তিও অনা নাই, ফটোহে অনা হৈছে, ফটোৰেহে পূজা কৰা হৈছে। ইয়াত দেখিছে পুৰোহিতজন আছে আৰু তেওঁ অকল ফুটহে দিলে, প্ৰসাদ এইবাৰ দিয়াৰ ব্যৱস্থাটো কৰা নাই তেওঁলোকে। আৰু সোমাওঁতেই ইয়াত তিনিচুকীয়া ৰেলৱে কলনীৰ পূজা মণ্ডপ, আৰু এইবাৰ তিনিচুকীয়া ৰেলৱে কলনীত এখনেই পূজা কৰা হৈছিল। আৰু এই অষ্টমীৰ অঞ্জলি চলি থকাৰ সময়ত মই ভিডিঅ' কৰিছিলোঁ, সেয়েহে আপোনালোকক শ্বেয়াৰ কৰিলোঁ ভিডিঅ'টো। মহা অষ্টমীৰ কাৰণে আমি সকলো দৰ্শকক বা মানে যিবিলাক আমাৰ পেণ্ডেলৰ আছে, এই ইউটিউব চেনেলত যিবিলাক মানুহ চবেই আজি প্ৰগ্ৰামটো চাই আছে, চবক আমি শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৱে সুস্থ থাক, ভাল থাক, এইটোৱে আমাৰ আশা ৰাখিলোঁ। আৰু আশ্ৰমটো আমাৰ একচুৱেলি লোকেলিটিতেই হ'ব, তো আমাৰ মেক্সিমাম 5জন মানুহ থাকিব। তো এই 5জন মানুহে আমাৰ লোকেলিটিতে ভাষণটো কৰিব। আৰু কালচাৰেল কিবা প্ৰগ্ৰাম আছে নেকি? নাই, আমি এবাৰ কালচাৰেল প্ৰগ্ৰামটো পাতা নাই, মানে এই প্ৰট'কলৰ কাৰণে মানে আমি অলপ এইটো মানে ছেফ ছাইড থ'লোঁ।
এনে আমাৰ প্ৰতি বছৰে কালচাৰেল প্ৰগ্ৰাম হয়, কিন্তু এইবাৰ আৰু কালচাৰেল প্ৰগ্ৰাম নহয় আমাৰ। ঠিক আছে, থেংক ইউ দেই। এইটো পূজা 1947 পৰা হৈ আছে। 1947 স্থাপিত। তেতিয়া মানে ৰেলৰ ষ্টাফে এইটো পূজাটো ষ্টাৰ্ট কৰিছিলে আৰু তাৰ পাছৰ পৰা এতিয়ালৈকে কণ্টিনিউ চলি আছে। আপোনালোকে পূজাৰ কাৰণে কি কি পূজাটো এইবাৰ আমাৰ ফাৰ্ষ্টত পাৰ্মিশ্যন পোৱা নাছিলোঁ, ঘট পূজা কৰিব কৈছিলে। ইয়াৰ পাছত SP ছাৰে আমাক ভাৰ্বেলি পাৰ্মিশ্যন দিছিলে। তাৰ পাছত DC মিটিঙত আমাৰ যেতিয়া পাৰ্মিশ্যন পালোঁ, তাৰ পাছত আমি মূৰ্তিৰ অৰ্ডাৰ কৰিলোঁ আৰু COVID-19 প্ৰট'কল হিচাপে যি আমাক বন্দোবস্ত ৰাখিব কৈছিলে, চেনিটাইজাৰ, ফ্ৰী মাস্ক ডিষ্ট্ৰিবিউশ্যন আৰু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন, এইবোৰ যিমান আমি পাৰিছোঁ সকলো আমি কৰি আছোঁ। আৰু ৰাতি 10টাৰ লগে লগে আমি মণ্ডপ বন্ধ কৰি দিওঁ। আমাৰ গেট আছে, গেট আমি তালা মাৰি দিওঁ। খালি কমিটি মেম্বাৰ কেইজনমান থাকে ৰাতি পূজাৰ কাৰণে, আৰু বাকী ডিভটিক আমি ভিতৰত আহিবলৈ নিদিওঁ। অঞ্জলি একচুৱেলি প্ৰতিবাৰে অষ্টমীৰ দিনাখন হয়, মহা অষ্টমী অঞ্জলি। এইবাৰো হৈছে, অলপ মানে বৰ্ষা হোৱাৰ কাৰণে অলপ আমাৰ অসুবিধা হৈছে, যিহেতু আমাক DC ছাৰে ডাঙৰ পেণ্ডেলৰ পাৰ্মিশ্যন দিয়া নাই। পেণ্ডেলটো সৰু, সেইকাৰণে মানুহ তিতি যাব, ভিতৰত গৈ অলপ ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰাটো অসুবিধা হৈছিলে। তথাপিও ভালকৈ আমি অঞ্জলিটো পাতিছোঁ। ৱেলকাম। আৰু ইউটিউবৰ সকলো দৰ্শকক আমি ৰেলৱে ষ্টেচন দুৰ্গা পূজাৰ ফালৰ পৰা শাৰদীয় শুভেচ্ছা যাচিছোঁ। ধন্যবাদ। এয়া হৈছে তিনিচুকীয়া দুৰ্গাবাৰী পূজা মন্দিৰ। এইবাৰ পূজাসমূহ চাই এটা বস্তু অনুভৱ কৰিছোঁ যে সকলো পূজা মন্দিৰতে চেনিটাইজাৰ আৰু মাস্ক অত্যন্ত প্ৰয়োজন। চেনিটাইজাৰ গেটতে আমাক সকলো পূজা মণ্ডপতে দিয়া হৈছে, আৰু মাস্কটো ইউজ কৰিবই লাগিব। যদি কোনোবাই নিজাববীয়াকৈ লৈ যাব পাহৰি গৈছে, তেতিয়াহ'লে পূজা কমিটিসমূহৰ পৰাও যোগান ধৰা হৈছে। এয়াই আছিল দুৰ্গা পূজা উপলক্ষে কৰা মোৰ এটা সৰু ভিডিঅ'টো চাই কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, নমস্কাৰ।